কৰিছ? নাই এনে বহি আছো। এনেকে মন বেয়া কৰি বহি আছো যে জিএফৰ লগত কথা নাই পতা নেকি? নাই, কালি ব্ৰেকআপ হ'ল সেইকাৰণে বহি আছো। মন বেয়া নকৰিবি। প্ৰেমত ধোকা খোৱাটো ডাঙৰ কথা নহয়। প্ৰেমত যে অংশগ্ৰহণ কৰিছ সেইটোহে আচল। কি ফাল্টু কথা কৈছ? একো ফাল্টু নহয়। যেতিয়া তোৰ কপাল ফুলিব তেতিয়া তোৰ পিছত 10 জনী ঘূৰিব। তই জানই দেখোন চব কুকুৰৰে দিন আহে। কুকুৰে এদিন নহয় এদিনতো মাংস খাব পাবই। তই ঠিকেই কৈছ, মই বুজি পালো। তই পাৰ্টিহে দে। তোৰ আজি ব্ৰেকআপ হৈছে তই পাৰ্টিহে দিব লাগে আৰু। বৈ তেনেহ'লে ধাবাতে পাৰ্টি কৰো। মাছ খাবলে মনে গ'ল পাতিছিলো ফাঁচি ফাঁচিতে লাগিলে জাননে পেটে দি